কাৰক ক্ৰিয়াৰ লগত সম্বন্ধ থকা পদবোৰকে কোৱা হয় কাৰক এতিয়া আমি আহিছো কাৰকৰ প্ৰকাৰলৈ কাৰক 6 প্ৰকাৰ আৰু এই প্ৰতিটো কাৰকত শব্দ বিভক্তি যুক্ত কৰি বাক্যত ব্যৱহাৰ কৰা হয় তলৰ কাৰকৰ নাম বিভক্তিৰ চিন আৰু বাক্যত ইয়াৰ প্ৰয়োগ এই দিশসমূহ আমি মন কৰিলে বিষয়বস্তুটো ভালদৰে বুজি পাম এতিয়া আমি আহিছো কাৰকৰ প্ৰকাৰ কৰ্তা কাৰক কৰ্ম কাৰক কৰণ কাৰক সম্প্ৰদান কাৰক অপাদান কাৰক অধিকৰণ কাৰক এতিয়া আমি আহিছো বিভক্তিৰ চিন কেনেদৰে ব্যৱহাৰ হয় কৰ্তা কাৰকত ব্যৱহাৰ হয় প্ৰথমা বিভক্তি অ ই এ বাক্যত প্ৰয়োগ মন কৰা শিক্ষকে পঢ়ায় কৰ্মকাৰক দ্বিতীয় বিভক্তি ক অ আমি আহাৰ খাওঁ ইয়াত কি হৈছে বিভক্তিৰ চিন ব্যৱহাৰ হোৱা নাই কৰ্মকাৰকত বিভক্তিৰ চিন প্ৰায় লোপ হয় কৰণ কাৰক তৃতীয় বিভক্তি এৰে এদি দ্বাৰা আমি কলমেৰে লিখো সম্প্ৰদান কাৰক চতুৰ্থী বিভক্তি ক অক লৈ গুৰুলৈ দক্ষিণা দিয়া অপাদান কাৰক পঞ্চমী বিভক্তি পৰা গছৰ পৰা পাত সৰে অধিকৰণ কাৰক সপ্তমী বিভক্তি ত অত পানীত মাছ থাকে এতিয়া চোৱাচোন যি ক্ৰিয়া সম্পাদন কৰে তাক কৰ্তা কাৰক বোলে উদাহৰণ মন কৰা ইয়াত কৰ্তা হৈছে শিক্ষক শিক্ষকে কি কাম কৰিছে পঢ়ায় অৰ্থাৎ শিক্ষকে সম্পাদন কৰা কামটো হ'ল পঢ়োৱা কামটো গতিকে কৰ্তাই যি কাম সম্পাদন কৰে তাকে কৰ্তা কাৰক বুলি কোৱা হয় এতিয়া চোৱা কৰ্তাই যাৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰিয়া সম্পাদন কৰে তাক কৰ্মকাৰক বোলে আমি উদাহৰণত চালে দেখিম যে আমি আহাৰ খাওঁ গতিকে এই কৰ্তা কিহৰ ওপৰত নিৰ্ভৰ কৰিছে আহাৰৰ ওপৰত গতিকে কৰ্তাই যাৰ ওপৰত নিৰ্ভৰ কৰি এই খোৱা এইটো খাওঁ যে এই খোৱাটো হৈছে কৰ্ম গতিকে কৰ্তাই যিহৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ম সম্পাদন কৰে তাকেই কৰ্মকাৰক বোলে আৰু কৰ্মকাৰকত কি হয় বিভক্তিৰ চিন প্ৰায় লোপ হয় এতিয়া চোৱা যাৰ দ্বাৰা কৰ্তাই কাম সমাধান কৰে তাক কৰণ কাৰক বোলে ইয়াত উদাহৰণত মন কৰা আমি কলমেৰে লিখো লিখাটো হৈছে আমাৰ কৰ্ম আৰু এই কৰ্মটো কৰ্তাই কিহৰ দ্বাৰা সমাধা কৰিলে কলমৰ দ্বাৰা গতিকে যেতিয়া কৰ্তাই কোনো এটা কাম যাৰ সহায়ত সমাধা কৰে তাত কি হয় কৰণ কাৰক হয় মানে যাৰ দ্বাৰা কৰ্তাই কাম সমাধা কৰে আমি কলমৰ দ্বাৰা কামটো সমাধা কৰিলো এতিয়া চোৱা সত্য এৰি দান কৰা বুজাবলৈ সম্প্ৰদান কাৰক ব্যৱহাৰ কৰা হয় উদাহৰণ চালে বুজি পাম যে গুৰুলৈ দক্ষিণা দিয়া ইয়াত আমাৰ কোনো সত্য নাই গতিকে কোনো সত্য নোহোৱাকৈ যেতিয়া কোনো দান কৰা হয় তেতিয়া তাত সম্প্ৰদান কাৰক হয় তাৰ পিছত মন কৰা পৃথক কৰা হৰি পৰা ৰক্ষা পৰা আদিত অপাদান কাৰক হয় এতিয়া এই অপাদান কাৰকত কি বিভক্তি হৈছে পঞ্চমী বিভক্তিৰ পৰা গছৰ পৰা পাত সৰে গতিকে কি হৈছে গছৰ পৰা পাতখিলা আঁতৰি আহিছে পৃথক হৈছে নহয় জানো এনে ক্ষেত্ৰত কি হয় অপাদান কাৰক ব্যৱহাৰ হয় তাৰ পিছত চোৱা য'ত বা যি স্থানত ক্ৰিয়া সম্পাদন হয় তাক অধিকৰণ কাৰক বোলে উদাহৰণত চোৱা পানীত মাছ থাকে গতিকে কাৰ্যটো ক'ত হৈছে পানীত আৰু ইয়াত কি হৈছে সপ্তমী বিভক্তিৰ চিন ত ব্যৱহাৰ হৈছে গতিকে যেতিয়া বা য'ত যি স্থানত ক্ৰিয়া সম্পাদন হয় তাত অধিকৰণ কাৰক হয়